নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। ভাৰতীয় শ্বুটাৰ মানু ভাকৰে পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰথম পদক জয় কৰিবলৈ সক্ষম হৈছে, যিটো পেৰিছ অলিম্পিকত ভাৰতৰ বাবে এক শুভ আৰম্ভণি। উমেন্সৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ মেচত ধাৰাবাহিকভাৱে তৃতীয় স্থান ধৰি ৰাখিবলৈ সক্ষম হৈ ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে মানু ভাকৰ। উল্লেখযোগ্য যে অলিম্পিকৰ শ্বুটিঙত ভাৰতৰ হৈ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা ৰূপে অভিলেখ গঢ়িলে মানু ভাকৰে 227.7 স্ক'ৰ লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মেচখনত দক্ষিণ কোৰিয়াৰ অ' হে জিনে 243.2 স্ক'ৰেৰে স্বৰ্ণ পদক আৰু একে দক্ষিণ কোৰিয়াৰে কিম য়ে জিয়ে 241.3 স্ক'ৰেৰে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়। প্ৰিয় দৰ্শক, মানু ভাকৰে অলিম্পিকৰ শ্বুটিঙত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা। সুদীৰ্ঘ 12 বছৰ পাছত শ্বুটিঙৰ শাখাত ভাৰতৰ হৈ পদক জয় কৰিবলৈ সক্ষম হৈছে এগৰাকী ভাৰতীয় প্ৰতিদ্বন্দ্বী। ইয়াৰ পূৰ্বে 2012 চনত লণ্ডন অলিম্পিকত গগন নাৰেং আৰু বিজয় কুমাৰে পদক জয় কৰিবলৈ সক্ষম হৈছিল শ্বুটিঙত। ধন্যবাদ।